खाली ग्लास मालूम नहीं क्या है मालूम कराना पड़ेगा क्या अंदर तक मालूम नहीं सर सही बोलो सही बोल रहा हूँ सर बाइक और सस्पेक्ट क्या है क्या हो सकता है क्या हो सकता है उनको तो ऐसे मालूम नहीं है क्या हो सकता है क्या हो सकता আমাৰ এই ড্ৰাগছ মানে ট্ৰান্সপৰ্ট কৰাৰ ইনফৰমেশ্যন আছিলে আমাৰ এইটো ডিমাপুৰৰ পৰা গুৱাহাটী লৈ যোৱা তেনেকৈ আমাৰ গোটেইখন যিমান নেশ্যনেল হাইৱেটোত পৰে থানাত নাকা দিয়া হৈছিলে নাকা বহোৱা হৈছিলে তাৰপিছত ৰাতিপুৱা প্ৰায় 10টামান বজাত দকমকা থানাৰ মুখত যিটো আমাৰ নাকা পাৰ্টি আছে নাকা পাৰ্টিটোৱে এই বাইকখনত মানে স্পীডত অলপ বেছি আহি আছিলে সেইকাৰণে ছাছপেক্ট কৰি ৰখোৱা হ'ল তাৰপিছত আমি যেতিয়া লোকেল উইটনেছ মাতি পেলাই আৰু লোকেল ইণ্ডিপেণ্ডেণ্ট উইটনেছ বা হেৰি মাতি পেলাই চেক কৰোঁতে আমি 10টা চাবোন কেছেছ পোৱা হৈছে তাত যিটো আমি ছাছপেক্ট কৰিছোঁ ছাছপেক্টেড ব্ৰাউন চুগাৰ আছে আৰু আমি তাত ৱেইট কৰাৰ পিছত আমি 122.22 গ্ৰামমান বস্তু মানে হেৰি হৈছে ৰিকভাৰী হৈছে আৰু তাতে বাইকত আছিলে আপোনাৰ মুকেশ কুমাৰ নামৰ এজন আৰু জমিলা খাতুন বুলি এগৰাকী মহিলাৰ বেগৰ পৰা এইখিনি ড্ৰাগছখিনি ৰিকভাৰী হৈছে বাইকখনত বিশেষকৈ আগফালে আৰ্মি বুলি লিখা আছে আৰু মুকেশে ইতিমধ্যে আমাক কৈছে যে তেওঁ আৰ্মি হয় এই সন্দৰ্ভত কি ইনফৰমেশ্যন আছে এতিয়া আমি সেই ইনভেষ্টিগেশ্যন কৰি আছোঁ কওঁতেতো চবেই কিবা কিবি কৈয়ে দিয়ে আৰু বাকী কনফাৰ্ম হ'বলৈ আমি চাই আছোঁ ইনভেষ্টিগেশ্যন কৰি আছোঁ বাকী বৰ্তমান সিমানে আৰু শেহতীয়াকৈ বাইদেউ এই ট্ৰেণ্ডটো আহিছে আৰ্মি গাড়ী হওক বা এম্বুলেঞ্চ হওক বা প্ৰেছৰ গাড়ী লগোবিলাক ব্যৱহাৰ কৰি ইনফৰমেশ্যন আপোনালোকৰ তাত আছে কি ক'ব এইটো মানে এইটো সিহঁতি এটা যাকে চেকিং এভইড কৰিবলৈ এইখিনি কিছুমান টেকনিক ইউজ কৰা হয় কিন্তু আমাৰ অলপ ছাছপেক্ট থাকিলে বা হেৰি থাকিলে আমি চেকিং কৰা হয় যেনেকৈ আজিখন কৰা হৈছে সেই আৰু যিটোত মানে সাধাৰণতে সিহঁতি চেকিংটো এভইড কৰে বা সেইটো অলপ চিম্পেথিটো পাই পেলাই যিটো এভইড কৰি লৈ যাব পাৰে তেনেকুৱা টেকনিক বহুত ইউজ কৰে আমাৰ ৰখা হয়ে আমাৰ এম্বুলেঞ্চতো ৰখা হয় আৰু আপোনাৰ বাইক যি ধৰণৰ বাইক নহওক হেৰি হওক ৰখা হৈছে নাই ব্ৰাউন চুগাৰে পাইছোঁ বৰ্তমান তেওঁ বস্তু এইটো ঘড়ী কিবা কিবি ড্ৰাইভিং লাইচেঞ্চ এইখিনি আৰু ডকুমেণ্টছখিনি অনুমানিক আপোনাৰ 70-80 লাখমান হ'ব গোটেই বস্তুখিনিৰ আৰু এইটোতো ভেলুটো মাৰ্কেট হিচাপে যিমান ডিমাপুৰৰ পৰা দূৰ হৈ গৈ থাকে সিমানে ভেলুটো বাঢ়িও গৈ থাকে এইটো ডিমাপুৰৰ পৰা তেওঁ লৈছে বুলি কৈছে কেছ মানে এতিয়া বৰ্তমান পোৱা নাই চাই আছোঁ যদি হেৰি হয় তেতিয়া আমি ৰিকভাৰী কৰিম